নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। আজি মই আপোনালোকক কোনো ধৰণৰ ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কোনো ধৰণৰ আপোনালোকে লাইক কৰক বুলি নকওঁ, কেৱল আপোনালোকক ইম্পৰ্টেণ্ট কথা কেইটামান ক'বলৈ আহিছোঁ। কাৰণ আপোনালোকে জানেই নন্দিতা শইকীয়া তেওঁ পঢ়িছিল ধেমাজি মৰিধল কলেজত, তেখেতৰ মৃত্যু হৈছে। তো তেখেতৰ মৃত্যুৰ ওপৰত বহু ধৰণৰ মন্তব্য কৰি আছে। তো ইয়াৰ ওপৰতে মই ক'বলৈ আহিছোঁ। চাওক, নন্দিতা শইকীয়া এতিয়া আমাৰ বৰ্তমান এই সংসাৰত নাই। তো তেখেতক লৈ মানে ইমান কৰাৰ কি প্ৰয়োজন। তো আমুক কৰিলে তামুক কৰিলে, তো বহুত নিউজ ওলাই আছে যে ল'ৰাটোক তাই ধোকা দিছিলে, তো এনেকুৱা ধৰণৰ কথা। তো এতিয়া তেখেত এই সংসাৰত নাই, এই দুনিয়াত তেখেত নাই। তো তেওঁৰ ওপৰত মানে ইমান হেৰি কৰি কি লাভ, চৰ্চা কৰি মানে কি, তেখেতৰ আমি চৰ্চা কৰিব লাগে, কিন্তু তেখেতক মানে বেয়াকৈ কৰিব নালাগে। তেখেতৰ আমি শান্তিৰ কামনা কৰিব লাগে। তো তেখেতক যিয়ে কাৰণত, প্ৰেমজনিত কাৰণত হওক, যিহে নহওক, তো প্ৰেমজনিত কাৰণত হত্যা কৰা এইটো কোনো ধৰণৰ চলিউশ্যন নহয়। তো প্ৰেমৰ কাৰণে কাৰোবাক হত্যা কৰা সেইটোতো কেতিয়াও প্ৰেম নহয়। তো সেই ল'ৰাজনে যিজন আছিলে ৰিণ্টু শৰ্মা, তো তেখেতে যদি ভালে পাইছে তেতিয়াহ'লে তেওঁ হত্যা কৰিলে কিয়? কাৰণ ভাল পালে কাকো হত্যা কৰিব নোৱাৰে, তেখেতৰ সদায় সুখ কামনা কৰা হয়। কিন্তু ৰিণ্টু শৰ্মাই কি কৰিলে, নন্দিতা শইকীয়াক হত্যা কৰিলে। লগতে তেওঁৰ লগৰ এজনী আছিলে, আৰু লগতে তেওঁৰ বাপেকো আছিলে। লগৰ এজনী বাপেক তেখেতকো বেয়াকৈ আঘাত কৰিছে। তো তেখেতকো কিছুমানে ছাপোৰ্ট কৰিছে। তো তেখেত যদি ইমানেই সত্য আছিলে যে তেখেতৰ ভালপোৱা সঁচা আছিলে, তেখেতে তেতিয়াহ'লে হত্যা কৰিলে কিয়? সেইটোৱে মানে কথা। তো আপোনালোকে মানে এনেই অযথা কথাবোৰ কৈ নাথাকিলে ভাল। কিছুমানে কৈছে, তো যিসকলে কৈছে তেওঁলোকক কৈছোঁ। তো আপোনালোকে সকলোৱে কামনা কৰক যে নন্দিতা শইকীয়াৰ আত্মাই শান্তি লাভ কৰক, আৰু লগতে এইটো আপোনালোকে সকলোৱে প্ৰতিবাদ কৰক যে ৰিণ্টু শৰ্মাই তেওঁ উচিত শাস্তি প্ৰদান কৰিব লাগে। তেখেত জীয়াই থাকিব লাগে। তেখেতৰ কাৰণেতো ফাঁচি এটা সৰু শব্দ, কাৰণ তেখেতে ইমান ডাঙৰ এটা ভুল কৰিছে। তেখেতে সেই ভুলটো উপলব্ধি কৰিব লাগিব। যদি তেখেতে ভুলটোৱে উপলব্ধি নকৰে, তেতিয়াহ'লে ভুলটো উপলব্ধি নকৰাকৈ যদি তেখেতে এই সংসাৰৰ পৰা যায়গৈ, এই দুনিয়াৰ পৰা যায়গৈ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আৰু ঘটনা ভৱিষ্যতে হৈ থাকিব। তো আপোনালোকে সকলোৱে দাবী কৰক যে ৰিণ্টু শৰ্মাক এটা উচিত শাস্তি প্ৰদান কৰা উচিত, যাতে এনেকুৱা ধৰণৰ ঘটনা আৰু ভৱিষ্যতে কেতিয়াও নহয়। তো আমাৰ অসমখনত এনেকুৱা ধৰণৰ ঘটনা বহুত দেখিবলৈ পোৱা যায়, কিন্তু এনেকুৱা ধৰণৰ আজি যিটো ঘটনা শুনিলোঁ, সেইটো ঘটনা মানে বহুত আচৰিত। তো বহুত মানে ইউনিক। তো হৈ থাকে চবতে সৰু সুৰা ঘটনা, কিন্তু বেছি এইটোৱে পৰা গোটেই অসমখনক লগতে গোটেই ভাৰততে তোলপাৰ লগাই দিছে। তো সকলোৰে কেৱল মুখত নন্দিতা শইকীয়াৰ নাম, নন্দিতা শইকীয়াই ন্যায় পাব লাগে। তো ময়ো সেইটোৱে দাবী কৰোঁ যে নন্দিতা শইকীয়াই ন্যায় পাব লাগে, তেতিয়াহে তেখেতৰ আত্মাই শান্তি লাভ কৰিব। তো এতিয়া নন্দিতা শইকীয়া যিজনী বান্ধৱী তেওঁৰ লগত আছিলে, তো তেখেতে এটা মন্তব্য কৰিছে যে ৰিণ্টু শইকীয়াই তেখেতৰ ঘৰত তেওঁক খুজিবলৈ গৈছিলে। তো মই সেই ক্লিপটো অলপ দেখাই দিব বিচাৰোঁ। তাই মৰিধল যদি চাইলেও যায়, সি স্কুটিখন লৈ পাছে পাছে গৈ তাইক ধমকি দি আছিলে, তোক মই আনিহে এৰিম। কিমান দিনৰ পৰা দি আছিলে মানে সঠিককৈ ক'ব নোৱাৰিম, কমেও 5 মাহমান হ'ব। তাইক তোক মই চুচুৱাই হ'লেও আনিম, তেনেকৈ কৰি পেলানি সি ধমকি দি ফুৰিছিলে। আৰু অৱশেষত তাই উপায় নাপাই মাক বাপেকৰ কথা ক'লেগৈ, মাক বাপেকক ক'ব বুলি। সি মাক বাপেকক গৈ মই সিমানখিনি নাজানো, কিন্তু গম পাইছিলোঁ যে সিহঁতৰ ঘৰলৈ গৈছিলে বুলি। মাক বাপেকে নিদিওঁ বুলি ক'লে। আপুনি ক্লিপটো চালে হয় এতিয়া। তো ক্লিপটো দেখি পিনে বৰ্তমান কিবা নহয় কিবা গম পাইছে। তো এইখিনি নিউজ চলি আছে বৰ্তমান, মই অলপ দেখাই দিলোঁ আপোনালোকক। তো প্ৰত্যেকটো ক্ষেত্ৰতে আজিকালি কেৱল ছোৱালীকে ভুল ধৰা হয়, ল'ৰাজনৰ ক্ষেত্ৰত কিছুমানে কেতিয়াও ভুল নেদেখে। তো এইটো ধাৰণা ভুল। ল'ৰা আৰু ছোৱালী সকলোৰে গাত ভুল থাকিব পাৰে, কেতিয়াবা ছোৱালীজনীৰ গাতো ভুল থাকিব পাৰে। তো সেইটো নকওঁ যে অকল ল'ৰাৰ গাতে ভুল। তো আপোনালোকে অকল মানে নন্দিতা শইকীয়াকে, কিছুমানৰ ক্ষেত্ৰত চবকে কোৱা নাই, কিছুমানে অকল নন্দিতা শইকীয়াকে ব্লেম কৰিলে নহ'ব যে প্ৰেমক ধোকা দিয়াৰ কাৰণে এনেকুৱা কৰিলে তেনেকুৱা কৰিলে। তো আপোনালোকে এইবোৰ নক'লে ভাল। তো মই আপোনালোকক আৰু এটা লাষ্ট ক্লিপ দেখাই দিছোঁ যে নন্দিতা শইকীয়াই মৰিধল কলেজত এটা কবিতা আবৃত্তি কৰিছিল। তো সেইটো লাষ্ট আপোনালোকক দেখাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো